কথাটো এনেকুৱা অকণমান সেইটো আধ্যাত্মিক দেই। আমাৰ নামতী এগৰাকী আছিল আৰু লিটিকাই লগত। লিটিকাই নাম গাবলৈ যায় নামতীৰ লগত, নামতীক মাতে লিটিকাই প্ৰভু বুলি। কিন্তু এটা কথা, লিটিকাই মনত খুব দুখ, কাৰণ নামতীৰ লগত যেতিয়া নামলৈ যায় তেওঁ ভাৰখন দাঙে আৰু যেতিয়া নামতীয়ে পদ পাহৰি যায় তেতিয়া পদটো মনত পেলাই দিয়ে। কিন্তু তাৰ বাবদ নামতীয়ে পইচা পায় এটকা 4 অনা, সেই এটকা 4 অনাটো কিন্তু গোটেইটো লিটিকাইক দি দিয়া নহয় বা গোটেইটো নামতীয়েও নলয়, কিন্তু বেছিকৈ নামতীয়ে লয়, লিটিকাইক অকণমান দিয়ে। 4 অনাটো লিটিকাইক দিয়ে আৰু ইফালে আকৌ এটকাটো তেওঁ লয়, নামতীয়ে লয়। লিটিকাইটো সেইটো মনত খুব দুখ লাগি থাকে, বেয়া লাগি থাকে। ই লগত আহি মোৰ লগত সদায়, মই লগত আহোঁ সদায়, ভাৰখন দাঙোঁ, পদ পাহৰিলে মইহে মনত পেলাওঁ, কিন্তু অথচ মোক কি কৰে, এওঁ দেখোন পইচাটো অকণমান কমকৈ দিয়ে। কোনোবা দিনাটো পদ পাহৰিব, সেইদিনা ভাবি আছে যে এইদিনা একদম যদি সুবিধা পাওঁ সেইদিনা কিন্তু একচাট দি দিব লাগিব। এদিন আহিল সুযোগ, নাম আৰম্ভ হৈছে, ভকত বহিছে, নামতীয়ে নাম আৰম্ভ কৰিছে। হে বনমালীয়ে জগমোহন ৰাম, সুখে দুখে মুখে যিয়ে বোলে ৰাম ৰাম। এতিয়া নামটো পাহৰিলে নহয়, কাৰ নাম কৈছিলে। তাৰপিছত লিটিকাইটো বহি আছে ভকতৰ মাজত। হে বনমালীয়ে জগমোহন ৰাম, ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম। এই সুধিছে লিটিকাইলৈ চাই, পাহৰি গৈছে। লিটিকাইটো গম পালে, এইবাৰ পাহৰিছে, এইবাৰ দিয়া যাব মছলাটো, এইবাৰ নকয় লিটিকাই। আকৌ সুধিছে, হে বনমালীয়ে জগমোহন ৰাম, ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম। কৈ দেচোন। লিটিকাই নকয়, পইচাৰ হিচাপ। তাৰপিছত লিটিকাই কি কৈছে, হে বনমালীয়ে জগমোহন ৰাম, শিকি এটা ভাগত পাওঁ মই কিয় গাম। নাগায় লিটিকাই, লগে লগে তেওঁতো মনটো বেয়া লাগিছে, আকৌ কৈছে, হে বনমালীয়ে জগমোহন ৰাম, এই শিকি এটা ভাগত পাওঁ মই কিয় গাম। তাৰ পাছত ভাবিলে যে এখন লাজ পাই মৰিব লাগিব এতিয়া মানুহৰ আগত, ইয়াক পইচা সমান ভাগ দিম বুলি কৈ দিয়াই যাওক। হে বনমালীয়ে জগমোহন ৰাম, তেনেহ'লে আজিৰ পৰা সমানে ভগাই খাম। কৈ দিলে লিটিকাইৰ মুখৰ মিচিককৈ হাঁহি আহি গ'ল, বোলে অঁ এইবাৰহে কাঠে কাঠে পৰিছে। লগে লগে লিটিকাই উত্তৰ, হে বনমালীয়ে জগমোহন ৰাম, তেনেহ'লে তাৰ নাম প্ৰভু জম্বুমান। কৈ দিলে এটা শেষ। মাজত পইচা পাতিৰ কথা আহি গ'ল যে। আমাৰো তেনেকুৱা হয় যে কেতিয়াবা ক'ৰবাত কিবা এটা অকণমান, যদিও ঈশ্বৰৰ নাম ল'বলৈ গৈছোঁ, বোলে পইচাটো অকণমান কম, মনটো অকণমান সেইখিনিত লাগিলেই নহয়। আমি সেই অন্তৰৰ পৰা এটা উপলব্ধি, সেই কথাবোৰত আচলতে যে একাত্ম হ'ব পৰা নাই, এইটো ধেমেলীয়া কথা, তথাপিও তাৰ পৰা আমি শিকিব পাৰোঁ যে কথাটো কিন্তু তেনেকুৱা হয়, যে যাৰ বাবে আমি অকণমান এই পিছ হুহুকি আহোঁ। আমাৰ সন্মুখত ভোগবাদী সমাজখন, পোৱাৰ এটা তাৰণা, এই কথাবোৰ আমাৰ বেছিকৈ থাকে। আমি সেই ক্ষেত্ৰত আমি আচলতে বেছিকৈ প্ৰাধান্য দিওঁ। তাই আইসকল বেছি দীঘলীয়া এইবাবেই নকৰোঁ, এই কথাষাৰেই ক'লোঁ। দীঘলীয়া নকৰাৰ কাৰণটো মই কৈছোঁ, মোৰ অকণমান অসুস্থ, কেইটামান ঔষধ খাবলগীয়াও আছে আৰু গুৱাহাটী পাবগৈ লাগিব, কাইলৈ আকৌ ডিউটি আছে। সেইবাবেহে অকণমান আপোনালোকক ক্ষমা বিচাৰিছোঁ। মাতটো শুকাই শুকাই গৈ আছে, ডিঙিৰ এটা বিষ।